আপোনালোকে চাই আছে বাৰিষা অহাই নাই এই পৰিস্থিতিত এই আমাৰ ঘৰ আমি এনেকুৱা পৰিস্থিতিত আছোঁ তাৰমানে আমাৰ ঘৰৰ ওচৰতে সাংসদ আব্দুল খালেক সাহেব 1 কিলোমিটাৰমান দূৰত আমি বাৰ সিহঁতৰ ওচৰত এই নদী বান্ধ সম্পৰ্কে আমাৰ সমূহ ৰাইজে সরকারিভাবে এবং ব্যক্তিগতভাবে বহুতবার গেছে কিন্তু কোনো ধরনের কনসাল্ট করে নাই তাই আমার এবার নবনির্বাচিত বিধায়ক আব্দুল বাতিন খন্দকারে সি ইতিমধ্যে আহিছিল আপোনালোকে গম পালে সি দেখি গেল আৰু আমাক ভালদৰে আশ্বাস দি গেল সন্মুখৰ দিনে সি আমাৰ এই নদী ৰোধ কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিব বুলি ৰাইজৰ আগত অতি এনেকুৱা হৈছে মানে বাৰিষা আহাই নাই আপোনালোকে পৰিস্থিতিটো চাই আছে 600 বিঘা মাটিতো গেলেই ধলাগাছা ঘোঁৰামাৰা সন্তেশপুৰ আৰু বৰতাৰী নেয়াৰ এই 4খন গাঁৱৰ মানুহ এনেকুৱা পৰিস্থিতি হৈছে নিজৰ গাঁওখনৰ নাম কেৱল আছে সিহঁতে অস্থায়ীভাৱে সম্পূৰ্ণ ৰাঙাবানী জিপিৰ কোনাই কোনাই বসত কৰি আছে গতিকে এইবাৰ যদি আমাৰ নদী বান্ধৰ কাম নহয় আমাৰ মানুহ এই জিপিও সাৰিব লাগিব এনেকুৱা পৰিস্থিতি আপোনালোকে চাওক মানা আৰু ৰায় দুয়োটা নদী সন্মুখত একেলগ হৈ ডাইৰেক্ট আমাৰ এই ৰাঙাবানী জিপিৰ খুন্দা মাৰি আছে তে যদি বাৰিষা আহি যায় আহিলে প্ৰায় বাৰিষা এই আজি প্ৰায় 2 দিন হ'ল এই বৰষুণত যি ক্ষতি হৈছে আপোনালোকে চাওক ইয়াতে ঘৰ বাৰী কি আছিল প্ৰায় ওচৰৰখিনি গেল গতিকে আমি চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ জনাওঁ বিধায়ক মহোদয়ক কৈ দিলোঁ সিহঁতে যাতে অতি সোনকালে আমাৰ এই নদী প্ৰতিৰোধ কৰাৰ কাৰণে চেষ্টা কৰে।